সাবজেক্টটো হ'ল প্ৰমোদে যিখিনি কথা লৈ মোৰ লগত আলোচনা কৰিছে দাদাগিৰি চলাই পেলাই সেই শ্ৰীৰামপুৰ গেটত পইচা লৈ আছে ডেইলি 30 লাখ 40 লাখ লৈ আছে আৰু ইহঁতৰ মই আজি কম ইহঁতৰ প্ৰমোদ বড়ো কিবা বহুতৰ কাৰণে এই চুক্তিত কিবা থাকিব পাৰে নাথাকিব পাৰে কিন্তু মোৰ কাৰণে মই এজন সাধাৰণ মানুহ হিচাপে এজন ব্যক্তি হিচাপে এই চুক্তিখনত মই যেটো বিচাৰি পাইছো এটো আমাৰ দেখত আমি ভাষণে শুনিয়ে থাকো আৰু এটা ইলেকশন আহিছে এই ভাষণ আৰু কিমান শুনিম আমি আৰু এই ভাষণবোৰ অলপ মূল্য থাকিলেও ভাল একেবাৰে মূল্য নথকা ভাষণ দি শুনি নথওঁ আমি গোটেই এই ইলেকশ্যনত যিমানখিনি ভাষণ আছে মইতো দৰ্জা খিৰিকী বন্ধ কৰি পেলাই থাকোঁ আজিকালি মই টিভি চাব বন্ধ কৰিলোঁ I don't even see TV these days. ये TV news channel নহয় ये noise channel. TV is no longer new channel, it is noise channel. ही कारण में बंद कोई तक TV बो किमान होनी अरे कि बार देखो उपकार हुई से ने ये जो होता है मानो है डिबेट कोई तक भागन दी तक उपकार की हुई से कि बार हुई से जानो এই সরকারে যে এতিয়া নতুন সরকার আহিব কি কৰিব নতুন সরকারে 15 বছৰত যি সরকারে একো নকৰিলে নতুন সরকারে 5 বছৰত আমাক যেটো আশা দিছে কেৱল আশাকে আমাক খুৱাই থাকে আশাৰে আশা আমি ফেট ভৰি গৈছো The only diet is the promise, the help, the hope. That is the diet the people are giving to public, the poor people like us. একোই তো মিনিং নাই তাৰ মই কলো যে ইলেক্ট্ৰাল ৰিফৰ্মটো চাব লাগিব কাৰণ এতিয়াৰ যেটো নাকি ইলেক্ট্ৰাল আমাৰ প্ৰসেস আছে যত নাকি কেৱল টকাই মোস্ট ইম্পৰ্টেন্ট বস্তু সেই মোস্ট ইম্পৰ্টেন্ট বস্তু টকাই হয় যেতিয়া আমাৰ নিচিনা মানুহ যাৰ হাতত নাকি এমানখিনি ধন নাই আমি কেনেকৈ কন্টেষ্ট কৰিব পাৰো নহয় জানো আৰু হেইটো একচুয়ালি মোৰ মনে মানে নামানে যে মই যিমানখিনি খৰচ কৰিম হেইটো যদি মই দেখাব নোৱাৰো তেতিয়াহলে দিস গোজ এগেইনষ্ট মাই গ্ৰেইনছ রিফর্ম বিচাৰিছে রিফর্ম ইলেক্ট্রাল রিফর্ম বিচাৰিছে এই কাৰণে মই কলো লেট আস ৰিডিউস দা ক্যাম্পেইন এক্টিভিটিজ মই কলো যে এটা ইলেক্ট্ৰনিক মিডিয়া আছে যে আপোনালোকৰ আছে এই ইলেক্ট্ৰনিক মিডিয়াবোৰক আমি ভগাই লম যে কোন ক্যান্ডিডেটে ইলেকশন কমিশনে ভগাই দিব যে কোন ক্যান্ডিডেটে কিমান আৱাৰ্ছ টেলিভিশন পাবো কিমান পেজ ইয়াত পাবো নিউজ পেপাৰত পাবো অল ইণ্ডিয়া ৰেডিঅ'ত কিমান পাবো সেইবোৰত যেটো পেমেন্ট হৈ যাব সেইবোৰ ৰেকৰ্ড থাকি যাব তেতিয়া হলে দেৰ ইজ এ লেভেল প্লেইং ফিল্ড নহয় জানো এতিয়াতো লেভেল প্লেইং ফিল্ড নাই নহয় যাৰ টকা বেছি তেওঁৰ সুবিধাটো বেছি হৈ যায় এতিয়া অসমত অলেখ সমস্যা আছে অসমৰ সমস্যা সম্পৰ্কে নিজস্ব ব্যাখ্যা দি অসমৰ সুসন্তানজনে কয় মই কৈছিলো তিনিটা ভাইৰাছ আমাৰ আছে বুলি মোৰ কনফাৰেন্সত কৈছিলো তিনিটা ভাইৰাছ A B C ভাইৰাছ বুলি মই কৈছিলো এই ভাইৰাছটো হ'ল এন্টিপ্যাথি যে আমি মানে পৰস্পৰক ইমানখিনি সন্দেহ ইমানখিনি বেয়া আজিকালি পাওঁ যে আমাৰ মাজত কোনো মিটিং পইণ্ট নোহোৱা হৈছে এটা পলিটিক্যাল পাৰ্টিৰ লগত আনটো পলিটিক্যাল পাৰ্টিৰ ইমান মানে কাজিয়া হয় ঠিক তেনেকৈ ইণ্ডিভিজুৱেলি মানে আমি প্ৰত্যেকক মানে সাসপেক্ট কৰিব বিচাৰিছোঁ কাৰো লগত মানে মিলা প্ৰীতিৰে কাম কৰিব নোৱাৰা হৈছোঁ এই ভাইৰাছ বি ভাইৰাছটো হ'ল বান্ধ মই ক'লোঁ যে অসমত ইমানখিনি বান্ধ হৈ আছে পাৰ্টিকুলাৰলি কোকৰাঝাৰ এৰিয়াত চি ভাইৰাছটো মই কৈছিলোঁ কৰাপশ্যন এতিয়া বান্ধ ভাইৰাছটো মই কৈছিলোঁ এই বান্ধ ভাইৰাছ ইজ ৰেছপন্সিবল টু এ গ্ৰেট এক্সটেণ্ট for this price rise in north eastern region অসমতো কাৰণ যদি ট্ৰাক ঠিকমতে আহিব নোৱাৰে ৰাস্তাত ৰৈ থাকিব লাগে তেওঁলোকে যদি পইচা দিব লাগে ৰাস্তাত সেফটিৰ কাৰণে সিকিউৰিটিৰ কাৰণে তেতিয়াহলে তাৰ মূল্য বস্তুবোৰ বাঢ়ি যাব নহয় জানো গতিকে সেইটো ইমিডিয়েটলি আমি বন্ধ কৰিব পাৰিব লাগিব প্ৰশাসনে বানটো অৰ্ডাৰ দি পেলাই বন্ধ নিশ্চয় কৰিব পাৰিব হয়তো মই সেইটো ৰিকুৱেষ্ট কৰিছোঁ বিকজ যে ইয়াৰ প্ৰশাসনে যেন বানটো বন্ধ কৰিবৰ কাৰণে অতি শীঘ্ৰে মানে যেন এটা ব্যৱস্থা ল'ব পাৰে আনহাতে দুৰ্নীতি সম্পৰ্কে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে তেওঁ এনেদৰে কৰাপশ্যনটো কেৱল অসমত নহয় কেৱল নৰ্থ ইষ্টত নহয় কৰাপশ্যন ইজ অল অভাৰ ইণ্ডিয়া আৰু কৰাপশ্যন বস্তুটো সেইটো নিড বেছড নহয় সেইটো হ'ল গ্ৰীড বেছড গ্ৰীড লোভ সেইটো গ্ৰীড বেছড কৰাপশ্যনটো হ'ল এই গ্ৰীডটো দমন কৰিব লাগিব সেইটো গভৰ্ণমেণ্টৰ কেৱল কাম নহয় একচুৱেলি গভৰ্ণমেণ্টে
এটা গভর্নমেন্ট কেৱল গভর্নমেন্টৰ measures we cannot control the corruption. Civil society, actually our civil society, there is a great deterioration in moral character. মানুহ গৈ টকা কোনে দিয়ে ৰাইজেইতো দিয়ে নহয় জানো ইলেকশ্যনত টকা কোনে লয় ৰাইজেই লয় সেই ইলেকশ্যন আহিলে ৰাইজেই টকা লয় যে ৰাইজে যদি তেনেকুৱা কৰে তেতিয়াহ'লে আমি কেনেধৰণৰ মানুহ পাম ঠিক এই কৰাপশ্যন ইজ দ্য ছ'চাইটি ইজ অলছ' a part of this corruption. The education policy ni kata je da Bharatau kedan mense education policy ni draft banai bai. National Education Policy 2019 sabi banai bai bohai. Be National Education Policy ma kalam denda be solengnai bosorkau sigangau 6 bosormon 6 bosorau 6 bosormfrai 14 bosorsim the right to education, the Constitution Article 21 BAU je hodoman right to education now free education hanango state hanane be 6 bosornifrai 14 bosorman nebe new education policy moto je draft hoden pai 3 bosornifrai jagon be 3 bosornifrai 18 bosorsim 3 bosornifrai 18 bosorsim beko school level aw da kalam nagedden kotike 6 bosornifrai लाबोनानै 3 बोसोरनिफ्रायनो फोरोंनांगौ खुदियाफोरखौ बे मोनसे पलिसि जागोन ओमफ्राय क्लास 12 सिम 18 बोसोरसिम खालामगोन गतिके बे निउ एडुकेशन पलिसिया जादों 3 + 8 + 11 + 14 + 18 गतिके बे 5 4 5 3 3 5 3 3 ओमफ्राय 4 15 बोसोरा हाई स्कुल लेभेलाव फरायगोन बेखौ ओमफ्राय भाषाया मा बुंदों भाइलाय भाषाया बुंदों 3 लैंग्वेज फर्मुला थागोन किन्तु बबे भाषाखौ सोलोंनांगौ बे भाषाखौ माने निर्धारण खालामनाया गभर्नमेन्ट अफ इन्डिया खालामाखै बेखौ स्टेट गभर्नमेन्टआ गावसोर खालामनांगौ रायजोजों आलोचना खालामनानै दा जोंनि खेत्रआव मा जादों 3 लैंग्वेज फर्मुला जायोमोनब्ला जों मा फरायो दा जों बर' फरायो हिन्दी फरायो ओमफ्राय इंराजि फरायो दा बे मोनथाम भाषाखौ फरायनानै जा नुबाय आङो जे बर'फ्रा माने असमियाबो रोंलिया हिन्दीखौ मोजाङै रोंलिया इंलिसाथ' गाज्रिसिनबावसै रोंलिया दा बर'नि बेसेबां सोलोंनो हादों बेखौ मिन्थिया आङो किन्तु बर'नि जेसेबां सोलोंदों बे आइडियाबो हयथ' गावसोरनि स्कुलाव जे बे फोरोङो बे फोरोंनाय हिसाबै माने जोंनो जेसेबां दरकार सोलोंनांगौ बेबायदि नुवाखै दा जायाखै दाबो दा बबे भाषाजों फरायनांगौ जोंलाय आसलते भाषाजों फरायनांगौआ बर'जोंनो फरायनांगौ किन्तु केवल बर'खौल' फरायनानै जों माबा सोलोंनो हागोन नामा जों जे बुङोब्ला जों खुनु भाषाखौ सोलोङा खालि बर'खौल' सोलोंगोन होनना बुङोब्ला बियो माने एकदम This is the most self-destructive policy लानाय जागोन जोङो भाषाखौ जेसेबां सोलोंनो हागौ एसेबां मोजां नोंसोर हयथ' दा फरायबाय नोंसोर अन्ध्र प्रदेशआव मा खालामदों दा अन्ध्र प्रदेशआव गोदान चिफ मिनिस्टारा जगनमोहन रेड्डीया मा खालामदों दा अहा एकाडेमिक सेसननिफ्राय बियो गथै अन्ध्र प्रदेशआव जेसेबां गभर्नमेन्ट स्कुल दङ बेखौ इंलिश मिडियाम खालामबाय बियो इंलिश मिडियाम सिगां भारतबर्षआव जे स्टेटआव माने इंलिश मिडियाम गभर्नमेन्ट स्कुला जागोन अन्ध्र प्रदेशआव जागोन बियो गतिके बे अन्ध्र प्रदेशआव बेखौ खालामबाय बिसोर दा बेनि जुक्तिया माने खुब मोजां बे जुक्तिया बे हिसाबै जोङो इंलिशखौ खुब मनोजोग होनानै प्रथम बोसोरनिफ्रायनो जोङो इंलिशखौ फोरोंनांगौ इंलिशखौ फोरोंथारनांगौ आरो बेनि सिगां आं दासो नै थानेश्वर बर' बिथांजों रायलायदोंमोन आङो जे असमियाखौ जों मानो फराया असमिया फराया होनना बुङोब्ला जोंनि थाखाय मोजां नङा बियो खारन जोङो असमिया रायलायनायनि गेजेराव थांनानै थानाय जोङो मानसिफ्रा प्रत्येक जिनिसाव बाहेरायाव थांब्लानो जोङो असमिया रायलायनांगौ बा बेंगलि रायलायनांगौ गतिके असमियाखौ सोलोंथारनांगौनि मोनसे प्रयजन जोंनियाव बेखौ माने मोजाङै सिन्था खालामनांगोन जायनाखि बुङो जे जों असमियाखौ सोलोङा होनना बुङोब्ला बियो माने इमोसनेल एप्रोच बियो बे इन्टेलिजेन्ट एप्रोच नङा बियो इमोसनेल मोनसे माने गोसोनि मोनसे इमोसनेल बेखौ बुंनाय जादों जों रोङा एसामिसखौ सोलोङा होननानै किन्तु एसामिसखौ सोलोंथारनांगौ
आं साननाय मथ' बर' इंलिश आरो एसामिसखौ जों सोलोंथारनांगौ बिनिफ्राय जेला क्लास 5, 6 सिम जायो हिन्दीखौ सोलोंदो हिन्दीखौ रोंनांगौ आरो हिन्दीखौ जों ओरैबो बुंखायो प्रत्येक बर'आ दा जोङो प्रत्येकानो 4टा बा 5टा जोङो भाषा रायलायो रायलाया जोंलाय बर' रायलायो जों असमिया रायलायो बेंगलि रायलायो हिन्दी रायलायो स्कुलाव थाङाब्लाबो रायलायो जोङो स्कुलाव थाङाब्लाबो बेखिनिखौ जोङो एस ए ससियेल मिडियाम हिसाबै जोङो बेखौ रोंजोबगौ जोङो गतिके भाषा मोनब्रै सोलोंनाया बर'नि थाखाय कोनो दिगदार অসমতে বছৰে বছৰে মানুহে BA পাই MA ডিগ্ৰী লাভ কৰিছে কিন্তু কি হৈছে চৰিত্ৰ ভাল হৈছে জানো গতিকে শিক্ষা হলে the education is not only getting degrees education is more importantly transforming human beings education to শিক্ষাটো কি শিক্ষাটো মানে মানুহক যেন ট্ৰান্সফৰ্ম কৰিব পাৰে ভাল কৰিব পাৰে আমি যি অৱস্থাত আছো মানসিকভাৱে প্ৰথমতে মানসিকতাটো জয় কৰি পেলাই এক ভাল এটা মানুহ কৰা সেইটো হ'ল এডুকেশ্যনৰ মূল্য সেইটো আমি কৰিব পাৰিছো জানো have we been successful in doing that to make good human beings কাৰণে কাম কৰিব লাগিব so সেইটো আপোনালোকক এতিয়ালৈকে এই পলিটিক্সৰ মানুহে পাৰ্টিকুলাৰ যেতিয়া ভোট অচৰ আহিব বহুতখিনি ফচলনি দিয়ে মাইনৰিটি বোলে ফচলিটি কৰিব কাৰণ আপোনালোকৰা ভোট পাই পেলাই জিকি আছে কেইজনমান পাৰ্টিয়ে জিকি পেলাই কি কৰিছে আপোনালোকক প্ৰতাৰণা দিছে তাৰ বাহিৰে কি কৰিছে একোই কৰা নাই গতিকে আপোনালোকে নিজে ভাবি চাব ভুল ক'ত হৈছে যে আমি এই পাৰ্টিক সকলোৱে মিলি পেলাই ভোট দিম তেনেকুৱা ক'লে নহ'ব আপোনালোকে জানিব লাগিব যে কোনে কিমান ভাল কৰিব পাৰে ভাল কাম কৰিব পাৰে আপোনালোকৰ কাৰণে সেইমতে আপোনালোকে সিদ্ধান্তটো ল'ব লাগিব আপোনালোকৰ প্ৰথম ভুলটো এইটোৱে আপোনালোকে নিজে কামটো কৰিব নিবিচাৰি বেলেগক দ্বাৰা কৰাব বিচাৰিছে পলিটিচিয়ানৰ দ্বাৰা তেওঁলোকে নকৰে আপোনালোকে নিজেই কৰিব লাগিব সেইটো